নমস্কাৰ বন্ধুসকল, আমাৰ চেনেলৰ এটা অন্য ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, বেহাৰবাৰী আউটপোষ্টৰ বিউটি বাই লিঙক যিসকলে ভাল পায় তেওঁলোকৰ বাবে এইটো এটা ভাল খবৰেই। হয়তো আপোনালোকে থাম্বনেইলখন দেখি সকলো কথা গমেই পাইছে। আৰু যিসকল বন্ধুৱে বেহাৰবাৰী আউটপোষ্টৰ বিউটি বাৰ অভিনয় চাই ভাল পায়, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে বিউটি বাৰ কাৰণে এইটো ভিডিঅ'ত এটা লাইক কৰি দিয়ক। লগতে বিউটি বাৰ বয়ফ্ৰেণ্ডজনক চাবলৈ এইটো ভিডিঅ' শেষলৈকে চাই থাকক। বন্ধুসকল, বেহাৰবাৰী আউটপোষ্টৰ বিউটি বাই লিঙৰ এজন ৰিয়েল লাইফৰ বয়ফ্ৰেণ্ড নহয়, এজন ৰিয়েল লাইফৰে বয়ফ্ৰেণ্ড হয়। বন্ধুসকল, বেহাৰবাৰী আউটপোষ্টৰ বিউটি বাই লিঙে তেওঁ ছ'চিয়েল মিডিয়াৰ যোগে এটা ভিডিঅ' শ্বেয়াৰ কৰি সকলোকে জানিবলৈ দিছে যে তেওঁ এটা অসমৰ জনপ্ৰিয় গীতত অভিনয় কৰিছে। গীতটিৰ নাম হৈছে ওখকৈ চাপৰকৈ, যিটো গীত অলপ দিনৰ আগতে ৰিলিজ কৰা হৈছিল আৰু এতিয়া তেওঁলোকে সেই মিউজিক ভিডিঅ'টোৰ কামত লাগি আছে। বিউটি বাৰ লগতে সেই গীতটিত অভিনয় কৰিছে অসমৰ জনপ্ৰিয় অভিনেতা উৎপল দাসো। আৰু বিউটি বাই অভিনয় কৰা গীতটোতে আচলতে বয়ফ্ৰেণ্ড হৈছে উৎপল দাস। লগতে এই মিউজিক ভিডিঅ'টো আপোনালোকে এই মাহৰ শেষৰ ফালে চাবলৈ পাব। এতিয়া বিউটি বাই শ্বেয়াৰ কৰা সেই ভিডিঅ' ক্লিপটো আপোনালোকে এবাৰ চাই লওক। বাৰু বন্ধুসকল, এতিয়ালৈ আছিলে এইটো এটা সৰু ইনফৰমেশ্যন। পিছে কেনেকুৱা পালে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু আগলৈ যদি এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ চাই থাকিব বিচাৰে আমাৰ চেনেলক ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।